নমস্কাৰ বন্ধুসকল, এটা ইম্পৰ্টেণ্ট কথা লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। এইবাৰ লোকসভাত গৃহীত হ'ল মটৰ ভেহিকেলছৰ কেইটামান ৰুল। এইটো হ'ব মটৰ ভেহিকেলছৰ এমেণ্ডমেণ্ট বিল 2019। যান বাহন আইন উলংঘা কৰিলে পূৰ্বৰ তুলনাত 5 গুণ জৰিমনা। হয়, সঁচাকৈ 5 গুণ জৰিমনা। বলক কেইটামান নিয়মসমূহ আমি চাই লওঁ। সুৰাপান কৰি গাড়ী চলালে 10,000 টকা, জৰুৰীকালীন সেৱাৰ গাড়ীক বাট এৰি নিদিলে 10,000 টকা, মোবাইলত কথা পাতি গাড়ী চলালে 5,000 টকা জৰিমনা, হেলমেট পৰিধান নকৰাকৈ বাইক চলালে 1,000 টকা, ৰেচ ড্ৰাইভিং কৰিলে 5,000 টকা, লাইচেন্স অবিহনে গাড়ী চলালে 5,000 টকা, দ্ৰুতগতিত গাড়ী চলালে 5,000 টকা, ছিট বেল্ট নলগালে 1,000 টকা, নাবালিকা গাড়ী চলালে 25,000 টকা, 3 বছৰৰ জেল গাড়ী মালিক বা অভিভাৱক, যোগ্যতা অবিহনে গাড়ী চলালে 10,000 টকা, গাড়ীৰ পাৰ্মিট নাথাকিলে 10,000 টকা, অভাৰলোডিঙত 20,000 টকা, অতিৰিক্ত প্ৰতি টনত 2,000 টকা, দুচকীয়া বাহনত অভাৰলোডিঙত 2,000 টকা, গাড়ীৰ বীমা নাথাকিলে 2,000 টকা, লাইচেন্সৰ বৈধতা শেষ হ'লে 1 বছৰলৈ সময়সীমা। ধন্যবাদ বন্ধুসকল। এই ভিডিঅ'টো যদি ভাল পাইছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। মই জানো আপোনালোকে এইটো শ্বেয়াৰ কৰিব, কাৰণ এইটো চবেই বিচাৰে যে সকলোৱে গম পাওক এই ৰুলবোৰৰ বিষয়ে।